খাৰ খাই আমি সকলোৱে ভাল পাওঁ। সেয়ে মই আপোনালোকৰ বাবে এটা একেবাৰে সহজকৈ বনাব পৰা খাৰ দিয়া মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। নমস্কাৰ, মই পৰিস্মিতা পুনৰবাৰ আপোনালোক সকলোকে ৰেচিপিজ এণ্ড লিভিঙলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টতো জনাব। আৰু যিসকল মোৰ চেনেলৰ নতুন ভিউৱাৰ তেওঁলোকে প্লিজ ৰঙৰ তলত থকা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। খাৰ দিয়া মাছ বনাবৰ কাৰণে আমি প্ৰথমতে মাছখিনি ভাজি ল'ব লাগিব। ইয়াতে আপোনালোকে যি মাছ ভাল পায় সেয়ে ল'ব পাৰে। মই ইয়াতে ভকুৱা মাছ লৈছোঁ আৰু এইখিনি প্ৰথমতে ভাজি লৈছোঁ অলপ নিমখ দি পিনে। আৰু এইখিনি ভাজা হোৱাৰ পিছত নমাই থৈ দিছোঁ। মাছখিনি বৰ বেছি ৰঙচুৱাকৈ নাভাজিলেও হয়, যিহেতু আমি ইয়াৰে গ্ৰেভিয়ে বনাম। আৰু ইফালে মই মিডিয়াম চাইজৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ, নহৰু 4-5 টুকুৰ আৰু আদা আধা ইঞ্চিৰ 1 টুকুৰ লৈছোঁ। এই ধৰণে দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া 3টামান লৈ লৈছোঁ। এতিয়া আমি এইখিনি মাছ ভজা কেৰাহীটোতে যিখিনি তেল ৰৈ গৈছে, সৰু চামুচেৰে প্ৰায় 2 চামুচ তেল ৰৈছে আৰু এইখিনিতে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজ ভাজিলে সদায় তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে দিব। এয়া দেখিছে আমাৰ তেলখিনি ভালদৰে গৰম হৈছে আৰু এতিয়া সেই মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি ভালদৰে ভাজি ৰংচোৱা কৰি ল'ব লাগিব। আৰু পিঁয়াজ ভাজিলে সদায় ল' বা মিডিয়াম ফ্লেমত ভাজিব, হাই ফ্লেমত নাভাজিব, তেতিয়া পিঁয়াজটোৰ যিটো এটা টেষ্ট থাকে সেইটো নোহোৱা হৈ যাব। এয়া দেখিছে আমাৰ পিঁয়াজখিনি ৰংচোৱাকৈ ভজা হৈ গৈছে আৰু ইয়াতে এতিয়া 2 কাপ গৰম পানী দি দিব। কেতিয়াও ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গ্ৰেভি বনালে সদায় গৰম পানীয়ে দিব। আৰু গৰম পানীখিনি দিয়াৰ পিছতে আমি আদা নহৰু যিখিনি কাটি থৈছিলোঁ সেইখিনি দি দিব। আৰু ইয়াতে এতিয়া ভাজি থোৱা ভকুৱা মাছ 3 টুকুৰ দি দিছোঁ। গেছৰ ফ্লেম ল' বা মিডিয়ামতে ৰাখিব। মাছখিনি দিয়াৰ পিছত ইয়াতে পিঠাগুড়ি 2 চামুচ এই ধৰণে পানীত গুলি ল'ব। নৰ্মেল পানীত গুলি ল'ব, গৰম পানী দিব নালাগে। আৰু ইয়াতে যিকোনো চাউল ব্যৱহাৰ কৰিব পাৰে, কিন্তু বৰা চাউল ব্যৱহাৰ নকৰিব। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব চামুচেদি, নহ'লে লাম্পছ থাকি গ'লে গ্ৰেভিত খাই ভাল নালাগিব। আৰু ডাইৰেক্ট পিঠাগুড়ি কেতিয়াও গ্ৰেভিত দি নিদিব, তেতিয়াও লাম্পছ থাকে আৰু মিক্স নহয়, খাই ভাল নালাগে। গতিকে এই ধৰণে মিক্স কৰি লৈহে গ্ৰেভিত দিব। আৰু এতিয়া ইয়াতে কলাখাৰ 4 চামুচ দি দিছোঁ। কলাখাৰৰ ভিডিঅ' অলৰেডি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱে, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে, আপোনালোকে তাতে গৈও চাব পাৰে কলাখাৰ কিদৰে প্ৰস্তুত কৰিব পাৰি। আৰু যিহেতু ইয়াতে পিঠাগুড়ি দিয়া আছে, মাজে মাজে লাৰি দি থাকিব। যিহেতু কলাখাৰ নিমখীয়া হয়, গতিকে নিমখৰ পৰিমাণটো অলপ কমকৈ দিব। আৰু টেষ্ট কৰি চাব, যদিও নিমখ খোৱাৰ প্ৰয়োজন হয় পিছত দিলেও হৈ যাব। আৰু মাছখিনি দিয়াৰ পিছত 8-10 মিনিট এই ধৰণে ল' ফ্লেমত আমি ৰাখিব লাগিব, যাতে ইয়াতো খাৰৰ ৰসটো মাছত সোমাই যায় সেইকাৰণে। আৰু এয়া দেখিছে ফেন উঠিছে, একো নহয়, নিজে নিজে নোহোৱা হৈ যাব। আৰু আপোনালোকে মাজে মাজে লাই দিব, যিহেতু পিঠাগুড়ি দিয়া আছে তলিত লাগি ধৰিব পাৰে। আৰু 8-10 মিনিট পিছত আমাৰ মাছৰ গ্ৰেভি ৰেডি হৈ যাব। আৰু যদি আপোনালোকৰ গ্ৰেভি বেছি গোটা হোৱা যেন পায়, তেতিয়াহ'লে অলপ গৰম পানী দি দিব পাৰে। ইয়াতে মই অলপ দি দিছোঁ, আধা কাপমান। এতিয়া গেছৰ ফ্লেমটো অফ কৰি পিনে ইয়াতে কেঁচা জলকীয়া আৰু কেঁচা মিঠাতেল দি দিছোঁ। খাৰত এই ধৰণে কেঁচা জলকীয়া আৰু কেঁচা মিঠাতেল দিলে খাৰৰ সোৱাদটো আৰু বেছি ভাল হয় সেইকাৰণে। কিয়নো ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ গোটা হৈয়ে যাব, সেইকাৰণে এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চিতে ৰাখিছোঁ। এই ধৰণৰ খাৰ দিয়া মাছ গৰম গৰম ভাতৰ লগত খাই ভাল লাগে। তাতে যদি কলপাতত দিয়া হয় তো ক'বই নালাগে। আপোনালোকে এনেধৰণে খাই ভাল পালে নে নাই মোক কমেণ্টত প্লিজ জনাব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ।